welcome back to our YouTube channel. Good morning. কি খবৰ আপোনালোকৰ? আপোনালোক ভালে আছে? আমাৰো ভালে। আৰু বহুত দিনৰ ভিডিঅ' দিব পৰা নাই কাৰণ মানে মাইও ভেকচিন ল'লে গৈ আৰু মানে ভিডিঅ' কৰিবলৈকে মন নোযোৱা আছিল। গা বেয়া হৈ আছে যে ভিডিঅ' কৰিবলৈকে মন নোযোৱা নিচিনা হৈ আছে। তথাপিও মানে ভিডিঅ' কৰিবলৈকে মন নোযোৱা আছিল আৰু কৰাই নাছিলোঁ। তথাপিও আজি ভাবিলোঁ বোলো ব্লগ এটাকে কৰোঁ। কালি আহিলোঁ জেঠাইহঁতৰ ঘৰলৈ। কালি আহি আজি এতিয়া ছানডে হয়, বাহঁতো আছে। তাৰপিছতে ভাবিলোঁ আজি বোলো এফালৰ পৰা আহোঁগৈ ভাবিছোঁ আৰু এফালৰ পৰা আহোঁগৈ আজি আবেলি যাম। এতিয়া এয়া চাহ খাই লওঁ, চাহ তাহ খাই কৰি ভাত খাই বৈ মানে আবেলি আৰু তাৰপিছত যাম এফালে। ক'ত যাম আপোনালোককো লগতে লৈ যাম, শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া গম পাব আমি ক'লৈ যাওঁ। এয়া মাছ লৈ লৈছোঁ দুপৰীয়া সাজৰ কাৰণে। ঘৰৰ ওচৰলৈকে আহিছিলে বেপাৰীজন, লৈ ল'লোঁ এয়া। বায়ে মাছ ফ্ৰাই কৰি আছে, ভাত বনাই আছে মানে তাই। অলপ এনে ভিডিঅ' কৰি থৈ দিছোঁ। এতিয়া আবেলি 4টা বাজিছে, আমি আহি আছোঁ বাগানৰ কাষে কাষে। এইয়া ক'ত আহি আছোঁ আপোনালোককো লগত লৈ গৈ আছোঁ, ব'লক। আহি পাইছোঁহি আৰু লকডাউনৰ পিছত বহুত দিনৰ পিছত আহিছোঁ আজি। মানুহ বেছি নহ'ব চাগে, তথাপিতো এতিয়া গাড়ীবোৰ দেখি গম পাইছোঁ মানুহ হৈছে চাগে। এইয়া পাই গ'লোহি ফাইনেলি যোগীবাৰী। টিকট লৈ লৈছোঁ। পৰা সোমাই নিয়মাৱলী এইখন জাপি সজীয়া যোগীবাৰী সমবায় মীন ক্ষেত্ৰ লিমিটেড। পদুম ফুলি আছে। এয়া আহি আছোঁ এখন গেটৰ পৰা এইখন ইমান দূৰ আহি আছোঁ, আৰু অলপ দূৰ যাব লাগিব ফিল্ডখনলৈ। ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া পদুম ফুল ফুলি আছে। মুনুখন উঠি গ'ল দেখোন, তুমি উঠি যোৱা পাৰিবানে? কেনেকুৱা আৰু অলপ ওপৰলৈ উঠা আকৌ, ৰছীকেইডালত উঠা আকৌ, ৰছীত বগাই যোৱা। অঁ ৰছীডালত ভৰি দি দিয়া। সেইফালে পোৱালি দেখোন একদম ধুনীয়াকৈ উঠিছেগৈ, ওলমি দিয়া পাৰিবানে? এইটো ভাইটি ওলমি দিলে, সেইটো ভাইটি ওলমি দিলে।
পৰিৱেশ বহুত ভাল লাগে ইয়ালৈ আহিলে মনটোৱে ভাল লাগি যায় আবেলি আবেলি ভাল লাগে আবেলি আহিলে এইয়া খেলি আছে আহিয়া চিধা খেলা ময়ো উঠনি অকণমান অঁ ময়ো উঠি লওঁ ন কেনেকুৱা লাগিলে ভাল লাগিছে আজি আহি ভাল লাগিলে এইখন দলং আৰু ইয়াত খুব ভাল লাগিছে ইমান ধুনীয়া পৰিৱেশ ভাল লাগিছে ন এয়া আমাৰ দেউৰৰ মানে ভাই মাৰি গৈছে আগৰ ভিডিঅ'ত দেখিছে তোমালোকে হাই কৰিতো হাই যা যোৱালি আমি দুইজনী থাকোঁ আৰু একেলগে ন ফুলি আছে পানী একদম কেনেকৈ হেৰি কৰি আছে কচু মানে পদুমৰ পাতত পানী তুলি তুলিছে বুজিছা নাই অঁ আৰু এপ্লাক আছে এয়া মোৰ ফ্ৰেণ্ড কৈছোঁৱে তাইৰো ইউটিউব চেনেল এটা আছে দেই কবিতা বৰা বুলি আছে এইফালে ফটো মৰা একদম পষ্ট দি আছে ফটো ফটো নহ'লে একো নহয় ন ফটো লাগিবই ফটো মৰা পজ ফটোৱে মেইন ন আহিলে ফটো লাগিবই এতিয়া আমি অলপ বহিছোঁ এয়া চাওক কিমান ধুনীয়া পৰিৱেশ আৰু বহুত ভাল লাগিছে ইয়াত আহি আপোনালোকক ক'লোৱে বাৰু তাৰ পৰা খোজকাঢ়ি কাঢ়ি আহি আছো দেই গাড়ী থোৱা জেগাৰ পৰা খোজকাঢ়ি আহি আছো ভাগৰ লাগি গৈছে অলপ বহি দিছোঁ ভাগৰ লাগি গৈছেগৈ মানে অলপ বহি দিছোঁ আৰু এইফালে ফটো এটা মাৰা ফটো মাৰিবলৈ গৈছে এয়া চাওক এইপিনে ফটো মাৰি আছে এয়া আৰু আপোনালোকক পিছত লগ পাম মানে এতিয়াও লগ পাম মানে ভিডিঅ' কৰিব পাৰোঁ কিন্তু তাত গৈ লগ পাম মানে কলাক্ষেত্ৰত যাম বুলি ভাবিছোঁ অৱশ্যে ৰাতি হ'বই আৰু অলপ দেৰি পিছত বৰষুণ দিওঁ দিয়া বতৰ হৈ আছে বহুত গৰম লাগিছে আমি চাওঁ সেইখন জাতীয় পতাকা ওচৰৰ পৰা আহিলোঁগৈ আৰু মানে জেঠাইহঁত ক'ত বহি আছে চোৱাকৈ চোৱাচোন দেখুৱাই দিয়া মানে জেঠাইহঁত আছে ৰ'ব আপোনালোকক দেখাই আছোঁ এইপিনে চাওক গাইজ এইপিনে এয়া খুৰী আৰু এইপিনে জেঠাই
এইপিনে মাজে ঠাই আৰু এইপিনে মা আৰু এইপিনে ভণ্টিয়ে ফটো মাৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। তাত বহি আছিলোঁ আহি ইহঁতি ক'ত বহি আছে বিচাৰি বিচাৰি আহি এইখিনিত বহি ল'লোহি। এই চুচৰিবলৈ একদম মানে তাৰমানে একদম এক্সাইটেড হৈ আছে ইমান মানে যেনিবা খেলি আছে তাৰপিছত আকৌ সেইপিনে নাযায় এনে মই যে একদম কলাক্ষেত্ৰত সোমাই নাচি দিম নাচি দিব বোলে কলাক্ষেত্ৰত সোমাই পিনে চুচৰিবানে উঠিবা উঠিবা ৰ'ব দিয়া এপাক ভয় কৰিছে যে কেলে এয়া কৰবী গছ বুলি কয়। ইয়াৰে আগতে সৰুতে ইয়াৰ ফুলপাহৰ ভিতৰত এটা গুটি আছিলে মাটি ভাল লাগে। আগতে ময়ো কৰি পাইছোঁ বাৰু ব'লা যাওঁ ছবি আগবাঢ়িলেগৈ আমিহে আছোঁগৈ মানে এয়া ছোৱালীহঁতে খেলি আছে চাওক আৰু বহুত ডাঙৰ মাছ এজনী আছে। ইয়ালৈ আহি থকা মানুহে দেখিয়ে চাগে সকলোৱে, কিন্তু যিসকল ইয়ালৈ নাই অহা তেওঁলোকক কৈছোঁ এয়া ইমান মজা লাগিছে ইয়াত আহি ইমান খেলিছোঁ খুব ভাল লাগিছে আৰু এইফালে ভণ্টিয়ে আৰু কৈছোঁ যে ডাঙৰ মাছ এজনী আছে এইজনী চাওক দূৰৰ পৰা দেখাই দিছোঁ ওচৰতে যাওঁ ওচৰৰ পৰা আৰু ডাঙৰ দেখিছেনে মাছজনী। বৰষুণ আহোঁ আহোঁ হৈ আছে আকাশখনলৈ চাওকচোন গোটেই ক'লা হৈ আছে। যাওঁগৈ এতিয়া বাই বাই কলাক্ষেত্ৰত সোমামগৈ এতিয়া আমি গৈ থাকোঁ বাই বাই। গাইজ এতিয়া আমি কলাক্ষেত্ৰলৈ গৈ আছোঁ আৰু এতিয়া মানে আহি আছোঁ আৰু আজি বহুত ফূৰ্তি কৰিলোঁ আৰু বহুত ভাল লাগিলে আৰু এনেকৈ মানে বহুত দিনৰ মূৰত আমি ওলাই আহিছোঁ দেই। আপোনালোকে যদি ভিডিঅ'বোৰ চাই মানে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে। আমি এয়া কলাক্ষেত্ৰ পাই গ'লোহি বীৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট। আন্ধাৰেই হৈছে এতিয়া সিপাৰলৈ যোৱা নহ'ব কাৰণ আন্ধাৰ হৈ আহিছে, লাইটবোৰো সকলো জ্বলা নাই, আন্ধাৰ হৈ আহিছে সেইকাৰণে। এতিয়া এই বোটকেইখনত উঠিব পৰা নহ'ব, বোটকেইখন বেয়া হৈ আছে। উঠিছিলোঁ উঠিব পৰা নহ'ব। আন্ধাৰেই হ'ল
আমি আহি দেৰি হৈ গ'ল আন্ধাৰ হৈ গ'ল ছোৱালী জেঠাই ক'ত গৈছে জানো মই এইফালে আহিলোঁ সিহঁতি গ'লগৈ সেইফালে কি কৰি আছা শুন কেনেকুৱা লাগিছে মজা এবাৰ মানুহ সেইফালে পৰা হাতি আহিবা মুখতে ঘূৰি ফুৰিব আহি like girly. Hey, hello, Sally, Zuli আছে. Oh, jai dal upor edal borka lagi thaka nai kinte dei. Edal lise ne? Oh. Bhal lagise. Bhal lagise. Epine বহুত ধুনীয়া পৰিবেশ চাও মজা লাগিছে সঁচাকৈ মজা লাগিছে মই কৰিলোঁ নহয় এইখনত মই কিন্তু উঠিলোঁ তুমি যিখনত উঠি আছা এডাল ৰছীহে লাগি আছে এডাল শিকলি লাগি আছে এডালত দুডাল আছে এডালতে উঠিছোঁ মই গধূলি আহিছে আন্ধাৰেই হ'ল টাউনতে অলপ ৰ'ব লাগিব ৰৈ কৰি কিবা কিবি খাই বৈ ঘৰলৈ যামগৈ আৰু খুব ভাগৰ লাগিছে এতিয়া খুব ভাগৰ লাগিছে এতিয়া বহুত ফুৰিলোঁ আৰু ফুৰি ভাগৰ লাগিলে খুব খেলিলোঁ আৰু ইমান ভাল লাগিলে আপোনালোকে আমি জোলনা জ্বলিলোঁ আৰু যোনে যোনে গৈছে তেওঁলোকেতো গমেই পাই চাগে আৰু একদম গৈছে এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ চাহ তাহ খাই লওঁ চাহ খাই ৰাতি সাঁজৰ কাৰণে আকৌ যোগাৰ কৰিব লাগিব তাৰপিছত আজি ভাত সাঁজ খাম আৰু তাৰপিছত আৰু শুই যাম আৰু সেয়াই আৰু আজি ঘৰতে থাকি দিম বা গৈছিলে মাজু বা গৈছিলে ডাঙৰ বা গৈছিলে তাৰপৰা ইয়াত দেখালোৱে ন কোন কোন গৈছিলোঁ তাৰপিছতে এতিয়া আজি ইয়াতে থকা হ'ব কাইলৈহে যামগৈ ঘৰলৈ আৰু যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই